নমস্কাৰ, আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে শংকৰদেৱ। শংকৰদেৱৰ জন্ম ক'ত আৰু কিমান খ্ৰীষ্টাব্দত হৈছিল? নগাঁও জিলাৰ বৰদোৱাত 1449 খ্ৰীষ্টাব্দত 1371 শকত। শংকৰদেৱৰ কাব্যকেইখনৰ নাম হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলি চলন, অমৃত মন্থন, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ। শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক ৰচনা ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, অনাদিপতন। শংকৰদেৱৰ অংকীয়া নাট পত্নীপ্ৰসাদ, কালীয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়। বলিচলন উপাখ্যানখন ভাগৱতৰ কোনটো স্কন্ধৰ ওপৰত প্ৰতিষ্ঠিত? অষ্টম স্কন্ধৰ ওপৰত প্ৰতিষ্ঠিত। শংকৰদেৱৰ শেষৰ ৰচনা কি? ৰাম বিজয় নাট। মাধৱ কন্দলী ৰামায়ণৰ কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰিছিল? উত্তৰাকাণ্ড ৰামায়ণ। শংকৰদেৱৰ কোনটো বৰগীত প্ৰথম বৰগীত বুলি উল্লেখ কৰিব পাৰি? মন মেৰি ৰাম চৰণেহি লাগো। ভটিমা কি? প্ৰশস্তি বাচনি কৰা তুতি পদ গীত গাই পৰা ভাম্যমান গায়কসকলক ভাট বোলা হৈছিল। এই ভাটসকলৰ মুখত দিয়া ভক্তিপদ গীতসমূহকে ভটিমা বোলা হয়। ভটিমাসমূহ প্ৰশস্তি বা গুণ গৰিমা প্ৰকাশক গীত।